সপোনৰ কলিতি খোৱা চাউল এইবিলাক দিয়া বন্ধ কৰক। বাকীগিলা শুকাই মৰক আৰু সিবাৰ মিজোৰাম পুলিচৰ মই মানুহ আছিলোঁ, তেখেতসকলক ঘৰে ঘৰে এটা এটা চাকৰি দিছিলে। তেখেতসকলৰ ঘৰে ঘৰে চাকৰি পোৱাৰ ক্ষেত্ৰত কম্বল আঁঠুৱা সকলে আঁঠুৱা কম্বল নিজে নিজে কিনি লৈছিলে। চৰকাৰী চাকৰি অসমৰ যিমানখিনি আমি নিবনুৱা মানুহ আছোঁ, যাৰ যেনেকৈ যোগ্য দক্ষ সেই হিচাপত চাকৰি দিয়ক। আৰু সেইটোৱে আমাৰ হেমন্ত বিশ্ব শৰ্মাক মোৰ অনুৰোধ থাকিল, আমাৰ নিবিচৰাকেই যদি সাৱটি লোৱা, পোৱাখিনি যদি হেৰুৱা, নিবিচৰাকেই যদি সাৱটি লোৱা, জীৱন মিছা বুলি ভবা কিয়, জীৱন মিছা বুলি ভবা কিয়, জানা তুমি তাতেই থাকি আমি বিচৰা ধৰাখন সপোনৰ কলিতি দিঠকত ফুল হৈ ফুলা ৰাখাই জীৱন। প্ৰেৰণা দুখৰ মাজতে আছে সুখৰ বতৰা, সংঘাতে দিয়ে প্ৰেৰণা দুখৰ মাজতে আছে সুখৰ বতৰা, নিয়ম জানিলেই জীৱন নাটৰ, নিয়ম জানিলেই জীৱন নাটক, বিচাৰি পাবা তাতে তোমাৰ নিজৰ পৰিচয়, সপোনৰ কলিতি দিঠকত ফুল হৈ ফুলা ৰাখাই জীৱন, সপোনৰ কলিতি দিঠকত ফুল হৈ ফুলা ৰাখাই জীৱন। বন্ধু তুমি এনে বহাগকেই নজনোৱানে আমন্ত্ৰণ, সপোনৰ কলিতি দিঠকত ফুল হৈ ফুলা ৰাখা।